হাই দোস্ত, মই কথাষাৰ সঁচা কৈছোঁ নে মিছা কৈছোঁ বা বেয়া কৈছোঁ নে ভাল কৈছোঁ আপোনালোকে চালি জোকাৰি নিজে চাব হা। কিছুমান ড্ৰাইভাৰে মদ খাই এক্সিডেণ্ট কৰে, কিছুমানে মদ খাই মতলীয়া কৰে, একদম তাক পিটন কি ধুলাই দি মানে তাৰ হাত ভৰি ভাঙি দিব লাগে। এইটো মোৰো থিংকিঙে ময়ো এইটোৱে কওঁ। কিন্তু কেতিয়াবা কাটচিট ৰাস্তাই ঘাটে বাইচান্স মানে ঘঁহি হৈ যায়, কেতিয়াবা হয়তো কোনোবা এজন পৰি যায়, অলপ ভৰিত দুখ পায় বা হাতত দুখ পায় আৰু হয়তো আঘাতপ্ৰাপ্ত হয়, তেনেকুৱা বহুত কেছ দেখিছোঁ। তেতিয়া কিন্তু আমাৰ ওচৰৰ পাজৰে যিবিলাক থাকে ৰাইজবিলাক আহি একদম যিজনে মানে চলাই থাকে গাড়ী বা চালকজনক বা ড্ৰাইভাৰজনক একদম মানে মাৰি পিটি মানে তাক শেষে কৰিব, মানে একেবাৰে তাৰ মানে কোনো পৃথিৱীত স্থানেই নাই, মানে এনেকুৱাখন কৰে সি যেন একদম জীৱ জন্তু। চ' এইটো কেলৈ কৰিব লাগে কওকচোন বাৰু। এইবোৰ কৰাতকৈ এইটো সময়ত যেতিয়া মানুহজন বা কোনোবা মানুহ যেতিয়া বিপদত পৰি থাকে বা বিপদত হেল্প বিচাৰে বা কোনোবাৰ ভোকত ভাত নাই, সেইটো সময়ত এইবিলাক মানুহ ক'ত যায়? তেতিয়া সেইটো সময়ত যেতিয়া মানুহক হেল্প কৰিব লাগে, প্ৰয়োজনত হেল্প কৰিব লাগে, তেতিয়া সেই মানুহবিলাক ক'ত যায়? তেতিয়া সেই ওচৰত যেতিয়া এক্সিডেণ্ট হ'লে মানুহবিলাক আহি একদম হুৰা মুৰাকৈ মানে যিটোৱে আঘাতপ্ৰাপ্ত হৈছে তাকটোতো চাবলৈ নায়েই, ভিডিঅ' কৰাত ব্যস্ত। দেন আকৌ কি কৰে, এই চালকজনক মানে ড্ৰাইভাৰজনক একদম পূৰা পিটি মাৰি মানে জীৱ জন্তুহে আৰু তাক একদম মাৰি শেষ কৰিব আৰু। তেতিয়া ওলাই আহিব পাৰে ক্ষোভ প্ৰকাশ কৰিবৰ কাৰণে, ঘৰৰ ফ্ৰাষ্ট্ৰেশ্যনবিলাক উলিয়াবৰ কাৰণে। কিন্তু যেতিয়া মানুহজন বিপদত পৰি থাকে, সহায় লাগে তাক, তেতিয়া সহায় কৰিব কিয় নোৱাৰে? সেইকেইজন মানুহ ক'ত যায় তেতিয়া? চ' মই ক'লেতো বাৰু সেইখিনি কথা শেষ হৈ নাযায় বা সমাধান হৈ নাযায়, কিন্তু তথাপিতো আৰু মোৰ থিংকিঙে মোক এইটোৱে কয় যে এই কথাটো বেয়া। চ' পাৰিলে মানুহক সহায় কৰিবলৈ চাওক, অকল ফ্ৰাষ্ট্ৰেশ্যন উলিয়াবলৈ নাচাব। কাৰণ যিজন চালকৰ আজি এক্সিডেণ্ট হৈছে বা তেখেত মৃত্যুমুখতো যাবলগীয়া হয়, তেখেতৰো এটা ঘৰ পৰিয়াল আছে, তেখেতলৈও বাট চাই আছে যে ঘৰৰ মানুহ আহিব, তেখেতে বজাৰ কৰি আনিব, কিবা এটা আনিব আমি খাম, বা মাছে মঙহে কিবা আনিব আমি খাম, বা তেখেতৰো মাক আছে, তেখেতৰো ঘৈণীয়েক আছে, তেখেতৰো ভনীয়েক আছে, তেখেতৰো ভাই ককাই আছে, তেখেতৰো মাক বাপেকে বাট চাই আছে যে তেখেত আহিব। চ' প্লিজ আমাৰ অসমবাসী ৰাইজকে কৈছোঁ, আমাৰ সমগ্ৰ ৰাইজকে কৈছোঁ, চ' প্লিজ তেনেকুৱা নকৰিব। প্লিজ অকণমান চিন্তা কৰি চাব সেইজন মানুহ হ'লেও। আৰু ঘটনা হওঁ বুলি নহয়, ঘটনা হৈ যায়, সেইকাৰণেহে ঘটনাক ঘটনা বুলিয়ে কয়, যাক ইংলিছত এক্সিডেণ্ট বুলি কোৱা হয়। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস